हाय फ्रेंड्स, আজি আমি আহিছোঁ কৃষ্ণগুৰু পালনামত। গতিকে প্ৰতি বছৰে ইয়াতে পালনাম হৈ থাকে। চাওকচোন, চাই থাকিব, বহুত সুন্দৰ পৰিৱেশ। কিমান সুন্দৰ পৰিৱেশ। এইপিনেদি মানুহ ইফালেদি যোৱা ৰাস্তা আৰু সেইপিনেদি হ'ল অহা ৰাস্তা। কি ধুনীয়া ৰাস্তাটো দেখিয়ে কি ভাল লাগে। রেস্টুরেন্ট কৃষ্ণপুর আশ্রমের ভিতরে এইখন রেস্টুরেন্ট চাফা রেস্টুরেন্ট। কৃষ্ণপুর আশ্রমের এইখন হল মেইন গেট। এনেকৈ যাব পাৰি। মজা লাগছে দে। কি ধুনীয়া বনাইছে, ৰাস্তাবিলাক ইমান সুন্দৰ বনাইছে। এইবিলাক ফুলবিলাক চাওকচোন কি ধুনীয়াকৈ ফুলি আছে। কি ফুল এইটো, কি ফুল ফল বুলি কয়? গেন্দামালতী ফুল বুলি কয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত মানুহ আহে, বিভিন্ন ঠাইৰ পৰা মানুহ আহে ইয়াত। প্ৰতি বছৰে 7 দিনীয়া পালনাম হয় আৰু প্ৰতি 5 বছৰৰ মূৰে মূৰে একমাহমান হয়। এইখন এখন কি ধুনীয়া একেবাৰে, এইখন চাওকচোন কি ধুনীয়া। চাওক এই মেইন মন্দিৰটোৰে নাম গাই আছে, পালনাম গাই আছে। এই মন্দিৰটো চাওক কিমান হয়। কি কৰি আছে চাওকচোন। পৰিৱেশটো বঢ়িয়া মেইনটেইন কৰে ইয়াত। ডিচিপ্লিনটো বঢ়িয়া লাগে, সুন্দৰ মেইনটেইন কৰে।